নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, গুড মৰ্ণিং। মই তোমালোকৰ আগত আজি আগবঢ়াবলৈ লৈছোঁ এনিমেলছ নামৰ কবিতাটো। আৰু এই কবিতাটো তোমালোকক সম্পূৰ্ণ অসমীয়াত সাৰাংশটো মই বুজাই দিম। আৰু তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে তোমালোকে এনিমেলছ নামৰ কবিতাটিৰ সাৰাংশটো বুজি পাবা। আৰু এই কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে ৱাইল্ড হোৱাইট মেন। আৰু তেওঁ কৈছে যে জীৱ জন্তুবিলাক সাধাৰণতে যিবিলাক পশু হয়, পশুবিলাকে সদায় এখন বেলেগ ধৰণৰ তেওঁলোকে সমাজত বা পৃথিৱীত বাস কৰা বুলি তেওঁ অনুভৱ কৰিছে। আৰু যিখন মানুহৰ সমাজ, সেই সমাজখন একেবাৰে মিছলীয়া বুলি তেওঁ উল্লেখ কৰিছে। মই এটা কথা কৈছোঁ, যিবিলাকে নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কবি উল্লেখ কৰিছে যে জীৱ জন্তুই তেওঁলোকৰ যিখিনি কাম কাজ তেওঁলোকে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম কাজ তেওঁলোকে নিজে কৰিব লাগে, কিন্তু মানুহে সেইটো নিজে নকৰিবও পাৰে, বেলেগৰ হতুৱাই কৰিব পাৰে। সেইকাৰণে কবিয়ে সেই পশুৰ যিখন দুনীয়া, পশুৰ দুনীয়াখনত যাবলৈ যত্ন কৰিছে। আৰু তেওঁলোকৰ যিবিলাক অনুভৱবিলাক তেওঁ বুজিবলৈ যত্ন কৰিছে। কবিয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ যিবিলাক অৱস্থা হয়, তেওঁলোকৰ পৰিৱেশ, তেওঁলোকৰ চিটুৱেশ্যনবিলাক চাই তেওঁলোকে তেনেকৈ জীৱন নিৰ্বাহ কৰি আছে। আৰু কিন্তু মানুহে তেনেকৈ জীৱন নিৰ্বাহ কৰি থকা নাই। কবিয়ে কৈছে যে তেওঁলোকে মিছাৰ আশ্ৰয় লৈ কোনো কথা ঢাকি ৰাখিব নোৱাৰে। অৰ্থাৎ তেওঁলোকে যিখিনি কৰা দোষ, তেওঁলোকৰ ভুল ত্ৰুটি, এইবিলাকৰ তেওঁলোকে ঢাকি ৰাখিবৰ বাবে কোনো বন্ধ কোঠাত গৈ তেওঁলোকৰ ভুলৰ শুধৰণি কৰিবলৈ নোৱাৰে। কিন্তু মানুহ হোৱা হেতুকে মানুহে সেইটো কৰিব পাৰে। আৰু তেওঁলোকে জীৱ জন্তুই সদায় তেওঁলোকৰ দুখ বেদনাবিলাক কোনো মানুহৰ আগত প্ৰকাশ কৰিব নোৱাৰে, তেওঁলোকে নাকান্দে। কিন্তু মানুহে সেইবিলাক কান্দি কান্দি তেওঁলোকৰ দুখ প্ৰকাশ কৰিব পাৰে। আৰু কবিয়ে উল্লেখ কৰিছে যে মানুহৰ যিবিলাক ডিউটি হয়, মানুহৰ যিবিলাক কৰ্তব্য, সেই কৰ্তব্যবিলাক তেওঁলোকে বেলেগক উপদেশ দিব পাৰে, কিন্তু জীৱ জন্তুই নোৱাৰে। তেওঁলোকৰ কৰ্তব্য, সেইবিলাক কথা তেওঁলোকে ডিছকাছ কৰিব নোৱাৰে, কিন্তু মানুহে পাৰে। উদাহৰণস্বৰূপে যেতিয়া মানুহে সচৰাচৰ কৈ থাকে দুখীয়াক সহায় কৰিব লাগে, এইটো হৈছে আমাৰ ডিউটি। এই ডিউটিটো মানুহে মানুহক ক'ব পাৰে, কিন্তু জীৱ জন্তুৱে নোৱাৰে। আৰু কবিয়ে কৈছে যে জীৱ জন্তু কেতিয়াও অসন্তুষ্ট নহয়, জীৱ জন্তুই কেতিয়াও কোনো বস্তু নিজৰ কৰি ল'ব নোখোজে। অৰ্থাৎ আমি যেতিয়া কোনো এটা নতুন বস্তু দেখিবলৈ পাওঁ, সেই বস্তুটো মই নিজৰ কৰি লোৱাৰ কাৰণে মই চেষ্টা কৰোঁ, বা নিজৰ কৰি লৈহে মই এৰোঁ। কিন্তু জীৱ জন্তু সেইটো কৰিব নোৱাৰে। মানুহ সেইকাৰণে স্বাৰ্থপৰ বুলি কবিয়ে কৈছে, কিন্তু জীৱ জন্তুই কেতিয়াও তেওঁলোকৰ বস্তুৰ ক্ষেত্ৰতে হওক, তেওঁৰ খোৱা খাদ্যৰ যিকোনো পৰিস্থিতিত তেওঁলোকে স্বাৰ্থ ভোগ কৰিব নোৱাৰে বুলি কৈছে কবিয়ে। কবিয়ে উল্লেখ কৰিছে যে নট ওৱান ইজ ৰেছপেক্টেবল অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ। তেওঁলোকৰ যিখন দুনীয়া, পশুৰ যিখন দুনীয়া, পশুৰ দুনীয়াখনত কোনোৱে সন্মানীয় নহয় আৰু অসুখীও নহয়, কোনেও সুখীও নহয়। যেনেকৈ আমাৰ সমাজত যিবিলাক ডাঙৰ ডাঙৰ ব্যক্তি থাকে, কিছুমান সন্মানীয় ব্যক্তি, কিছুমান সুখী মানুহ, ধনী মানুহ, তেওঁলোকৰ তাতে কোনো এইবিলাক তেওঁলোকৰ ছিষ্টেম নাই। সেইকাৰণে তেওঁলোকৰ যিবিলাক সম্পৰ্ক, সেই সম্পৰ্কবিলাক বেলেগৰ লগত তেওঁলোকে তুলনা নকৰে। আৰু তেওঁলোকৰ যি ভাল গুণবিলাক তেওঁলোকে নিজে নিজৰ গুণবিলাক আয়ত্ব কৰি লয়, কবিয়ে উল্লেখ কৰিছে। সেইকাৰণে কবি ভাবিছে যে তেওঁলোকৰ এই মহান গুণবিলাক তেওঁলোকে ক'ৰ পৰা পালে। নে কবিয়ে ভাবিছে এইবিলাক গুণ আগতে বহুত প্ৰাচীন কালতে মানুহে এৰি থৈছে। তেওঁ অনুভৱ
এইখিনি তেওঁৰ অনুভৱ, আৰু এই কবিতাটোৰ পৰা তোমালোকে নিশ্চয় পশুৰ যিখিনি অনুভৱ, এই অনুভৱখিনি বুজিবলৈ তোমালোকে নিশ্চয় যত্ন কৰিবা, আৰু পশুক তোমালোকে যেনেকৈ তেনেকৈ নিশ্চয়কৈ ব্যৱহাৰ নকৰিবা। মই এতিয়া তোমালোকৰ আগত এটা প্ৰশ্ন উত্তৰ শিতান দাঙি ধৰিবলৈ ওলাইছোঁ। প্ৰশ্ন উত্তৰ শিতানটো হৈছে 2 নম্বৰ প্ৰশ্নটো। মেনশ্যন 3 things that humans do or animals don't। তাৰমানে কৈছে যে 3টা বস্তু তোমালোকে উল্লেখ কৰা যিটো নেকি মানুহে কৰিব পাৰে কিন্তু জীৱ জন্তুৱে কৰিব নোৱাৰে। তোমালোকে নিশ্চয় বুজি পাইছা ভিডিঅ'টো চাই মই কোনটো কথা কৈছোঁ। কবিয়ে উল্লেখ কৰিছে যে যিবিলাক কাম মানুহে কৰিব পাৰে সেই কামবিলাক জীৱ জন্তুৱে কৰিব নোৱাৰে। নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকল ইয়াতে উল্লেখ কৰি দিয়া আছে যে they do not fret or whine about their condition, they do not lie awake in the dark and weep for their sins, they do not make me sick discussing their duty to God। এই 3টা কথাই তেওঁলোকে কৰিব নোৱাৰে বুলি কবিয়ে উল্লেখ কৰিছে, কিন্তু মানুহে পাৰে। মই তোমালোকক আগতে বুজাই দিছোঁ যে জীৱ জন্তুৱে তেওঁলোকৰ পৰিস্থিতি সাপেক্ষে যিকোনো পৰিস্থিতিক তেওঁলোকে মোকাবিলা কৰিব পাৰে, কিন্তু মানুহে সেইটো কৰিব নোৱাৰে। মানুহে নিজৰ কমফৰ্ট অনুযায়ী তেওঁলোকে পৰিস্থিতিও সলনি কৰি ল'ব পাৰে। আৰু দ্বিতীয় কথাটো হৈছে পশুৱে কেতিয়াও তেওঁলোকৰ দুখ বেদনা, ভুল ত্ৰুটি, তেওঁলোকৰ যিখিনি দুষ্কৰ্ম, সেই দুষ্কৰ্মখিনি তেওঁলোকে সংশোধন কৰাৰ ক্ষেত্ৰত তেওঁলোকে বন্ধ কোঠাত গৈ সংশোধন কৰিব নোৱাৰে, কিন্তু মানুহে সেইটো কৰিব পাৰে। আৰু মানুহে তেওঁলোকৰ দুখৰ যিখিনি বেদনাখিনি দুখেৰে প্ৰকাশ কৰি তেওঁলোকে কান্দিব পাৰে, কিন্তু জীৱ জন্তুৱে বা পশুৱে নোৱাৰে। আৰু কৈছে they do not make me sick discussing their duty to God। আৰু তেওঁলোকৰ যিখিনি কৰ্তব্যখিনি তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে, কিন্তু মানুহে পাৰে। এই 3টাই হৈছে সেই 3টা বস্তু যিটো নেকি মানুহে কৰিব পাৰে কিন্তু জীৱ জন্তুৱে কৰিব নোৱাৰে। নিশ্চয়কৈ তোমালোকে ভিডিঅ'টো চাই এনিমেলছ নামৰ কবিতাটি বুজিবলৈ সক্ষম হ'বা বুলি মই আশা কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে এটাকৈ লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।